ফুলকবি গুটি নগজিলে কি কৰিব লাগে তো সেই আৰু You know what? All right. Maybe they said cringy so that like it's probably like fucking PT scary. Let's click on it. মোৰ মিনতি তই হৈ যদি তোমাৰ মৰম মই গাব নাজানো জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে আইঅ আইঅ মানে মোক আজি ৰাতিপুৱা কামত লগাই দিছে ৰাতিপুৱা হোৱা নাই এতিয়া 10টা বাজিলে তো মানে মোক কাৰণে ৰাতিপুৱা মই জাষ্ট শুই উঠি কিনে বাহিৰত আহি গৈছোঁ কাৰণটো হ'ল গুটিবোৰ মানে পুলিবোৰ গজিছে নাই চাব লাগিব গুটি সিঁচি থৈছিলোঁ তো সেইবোৰ গজিছে নাই চাব লাগিব তো মায়ে মানে পূৰা দি আছে আজি তো ৰাতিপুৱা অকণমান দি আছে পূৰা মানে মেডিকেল গৈছিলোঁ তো মেডিকেলৰ পৰা আহি মানে অলপ দেৰি হ'ল আৰু তো তাতে সৰু মানে সেইকাৰণে অলপ টোপনি লাগিছে এতিয়া মূৰটো অলপ বিষাই আছে মানে তো এতিয়া বাৰীলৈ গৈ আছোঁ বলক বাহিৰত গৈ কিনে ফুৰিব চাই আছোঁ কেনেকুৱা হৈছে গাইছ মই শুই উঠাৰ লগে লগে বাৰীতো আহিছোঁ তো সেয়াই মোৰ কাৰণে বহুত আৰু মই বহুত মানে নহয় আৰু এইখিনি মই চাব লাগিব গুটি পুলি গজিছে নে নাই তো বলক দুখৰ খবৰটো হ'ল মানে মোৰ হাতত গুটিবিলাক নপচিলে গাইছ মানে নুগুজিলে তো এতিয়া ব্ৰাদাৰৰ পৰামৰ্শ ল'ব লাগিব দাদাক ফোন কৰিব লাগিব দাদাক ফোন কৰি সুধিব লাগিব তো মানে নাৰ্ভাছ মানে আৰু কি অলপ মানে ভুল হৈছে চাগে ঠিক আছে এতিয়া দাদাক ফোন কৰি মই সুধি লওঁ কি ক'ব লাগে চেছ গাইছ মই মানে ব্ৰাদাৰক ফোন কৰি কিনে সুধি কিনে আৰু পৰামৰ্শটো দিছে তো সেইকেইটা পালন কৰিব লাগিব আৰু এতিয়া মই ঘৰত যাওঁ মানে ইয়াততো মই এইটো একো নকৰোঁ সেইকাৰণে মই এতিয়া ঘৰত গৈ যি বস্তুকেইটা দিবলগীয়া আছে মানে পানী আৰু কলপাত দি কিনে আকৌ থৈ দিব আছে মানে পানী দি কিনে মাটিটো অলপ মানে পানী দি থ'ব কৈছে মাটিখিনি তাৰপিছত কলপাত ঢাকি থ'ব কৈছে সেইখিনি কৰিব লাগিব তো এতিয়া মই যাওঁ ঘৰলৈ মই মানে ভিডিঅ'টো ইমানখিনি বকিলোঁ তো এতিয়ালৈকে ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বা মুকিল তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আৰম্ভ কৰিলোঁ আৰু তো এতিয়া মই ঘৰত যাওঁ বলক এই বোকা যাব লাগিব এতিয়া বঢ়িয়া উৎপল ফৰেক্সৰ পৰা শিকিছোঁ লোকৰ বস্তু শিকিব লাগে না গাইছ তো সেইকাৰণে শিকি দিছোঁ আৰু মানে উৎপল 4.4x মাৰিটো মানে আগতে আছিলে উৎপল 4x সেইটো একাউণ্ট নাই তাৰ এতিয়া বেলেগ একাউণ্ট খুলিলে নতুন একাউণ্ট খুলিলে তো সেইটোত আছে উৎপল 4.4x তো সেইকাৰণে দি দিছোঁ আৰু মোৰ নামটো গাইছোঁ উৎপলেই কামটো আছিলে মানে এতিয়া গৈ কিনে ঘৰত আহিলোঁ আহি কিনে এতিয়া আকৌ ঘৰত ভাত চাত খালোঁ ধুনীয়াকৈ তাৰপিছত মোৰ কামটো আছিলে যে বাৰীত গৈ কিনে পানী দি কিনে মানে যিখিনি গুটি পচাইছিলোঁ তাত পানী দি কিনে আকৌ মানে সেইখিনি সেই কলপাত দি কিনে ঢাকি থ'বলগীয়া আছিলে কিন্তু এতিয়া বৰষুণ দি দিলে তো বৰষুণত মোৰ এতিয়া সুবিধা হ'ল মানে এতিয়া গৈ কিনে তাত মই টিপাখন খুলি দিম পানী অট'মেটিকলি আহি যাব আৰু বৰষুণ দি আছে তো তাত গৈ কিনে এতিয়া কলপাত দি থৈ আহোঁগৈ তাৰপিছত আহি কিনে আকৌ ঘৰত ভিডিঅ' কৰিছোঁ এতিয়া মোবাইলটো নিও বৰষুণ দি আছে লাহে মানে মই বাৰীত গৈ আহিলোঁ বাৰীত গৈ মানে ধুনীয়াকৈ টিপাল আৰু কলপাত দি কিনে আহিলোঁ মানে চালা তাত মই বৰষুণত তিতিব লগা হৈছে কাৰণ গম পাইছেনে মানে মিহিকৈ দি আছে ন বৰষুণটো তাত মানে পটককৈ মাটিখিনি ভিজা যোৱা নাই তো সেইকাৰণে অলপ ৰখি ল'বলগীয়া হ'ল তো মানে এতিয়া ঘৰ চৰ নাই টিং নাই তো ধৰি লওক বাৰীতনো ক'ত আৰু সেই মানে মই তিতিব লগা হ'লেই আৰু ইয়াত দেখিছেনে পূৰা ভিজা মোৰ অৱস্থা তো এতিয়া মই অলপ কাপোৰ চাপোৰ খুলি লওঁ গা চা শুকাই লওঁ গাটো ধুই লওঁ যোৱাকালি মই 3বাৰ গা ধুইছোঁ গাইছ 3বাৰ গা ধুইছোঁ যোৱাকালি গম পাইছে না ধুইছে কোনোবাই মানে ৰাতিপুৱা এবাৰ ধুইছোঁ গধূলি ধুইছোঁ আৰু ৰাতি একবাৰ ধুইছোঁ ৰাতি 11টা বজাত ধুইছোঁ ঠিক আছে আৰু মোক কোনেও যাতে নকয় যে মই আমুকটো কৰিলোঁ মানে দিনটোত মই আমুকটো কৰিলোঁ তামুকটো কৰিলোঁ মানে এইবোৰকে কৈ থাকোঁ বুলি আৰু যাতে কোনো নকয় তো ঠিক আছে মানে মোক মেছেজত কয় মানে কিছুমানে এতিয়া ধৰি লওক চিনি পোৱা মানুহে আৰু লগৰতকৈ অলপ ডাঙৰ হ'ব পাৰে এনেকৈ হেৰি হ'ব পাৰে সেনেকুৱা মানুহবোৰে মানে মোক কয় আৰু কি তই বোলে অকল আমুকটো কৰি লওঁ তামুকটো কৰি লওঁ সেই গাইজ সেনেকৈ কৈ থাকোঁ বোলে মানে কি ক'ম আৰু ন তো এনেকৈ ভিডিঅ'খিনি মই বনাই থাকোঁ তো ডাইৰেক্টটো দেখাবলৈ নোৱাৰোঁ ন কি কৈ থাকোঁ সেনেকৈ এইটো দেখাব হ'লেতো গোটেই ভিডিঅ'টো দীঘল হৈ যাব লম্বা হৈ যাব তো সেইকাৰণে যি কৰোঁ সেইবোৰকে কৈ গ'লেতো হ'ব তো এতিয়া ঠিক আছে 1 hour later মানে গাইজ মানে আৰু কি আৰু প্ৰত্যেকটো কথাতে মানে গাইজ এনেকৈ কৈ থকা হৈছে মানে এতিয়া বাজিলে ধৰি লওক 4টা বাজিব হ'ল আৰু গতিকে ভাত চাত খাই পূৰা আজৰি আমাৰ মাদাৰীয়া
মানে মই আৰু তাৰপিছত ভিডিঅ'টো আজি এনেই আৰু কিবা কিবি কৰি ভিডিঅ' বনাই দিছোঁ তো কোনো যাতে কমপ্লেইন নিদিয়ে মোক ঠিক আছে তাৰপাছত আৰু মই কাম লাগিছোঁ এতিয়া মই জীয়াখন ভিডিঅ'বগৈ লাগি বঢ়িয়াকৈ নহ'লে মায়ে মোক গালি দিব হয় নাই মায়ে বঢ়িয়াকৈ মোক গালি দিব জীয়াখন নিবিদিলে তো এতিয়া জীয়াখন ভিটি লওঁগৈ তাৰপিছত আজৰি হ'ব লাগিব সোনকালে আজৰি হ'ব লাগিব আজৰি চব ভিটি কিনে তো বঢ়িয়াকৈ এতিয়া বোলো জীয়াখন মানে সেই তাত অলপ চাফা কৰিলোঁ তো এইখিনি চাফা কৰি থৈ দিয়া আছে আৰু কালি মানে আমাৰ ইয়াক বহুত বেয়াকৈ কামুৰিছি ডাঙৰ মেকুৰী এটা মানে তাক মানে ৰাতি বহুত বেয়াকৈ কামুৰি থৈ গৈছে তো ৰাতি দুখ লগা হৈছে মানে মোৰ মানে চকুটো পূৰা কান্দা ওলাই যায় ৰাতি মানে মেকুৰীটো কামুৰি থৈ যায় ন বেচেৰাটোক তো মানে সেইটোক মই মাৰিম বুলি ভাবিছোঁ গাইছ কিন্তু মাৰিব নোৱাৰোঁ মই তো ব'লক এতিয়া জবাবটো 1 hour later. আন্ধা হ'ল তাতে কি হ'ল গাইছ মানে টেঙা পাৰিবলৈ আহিছোঁ এতিয়া ৰাতি টেঙা মানে কি আৰু নেমু তো এই গছৰ ওপৰত আছে নেমু তো মানে মই লাং খাই পৰি গৈছিলোঁ গাইছ এতিয়া মই ওপৰত নেমু এটা লং আৰু আছে গাইছ এইফালে এইপিনে আছে আৰু ক'ৰবাত ক'ত বছ এতিয়া মানে মই কিনে ভিতৰত যাব লাগে এটা হ'লে হৈ যাব গাইছ কিন্তু মই এবাৰতে এসাঁজত এটা খাই দিওঁ এনেকুৱা মানে তো মোৰ কাৰণে মানে ঘৰত বস্তুবোৰ নাইকিয়া হৈ গৈছে পূৰা ধ্বংস হৈ গৈছে মানে ইমানেই খকুৱা মই তো গাইছ কথাটো মানে এইটো মানে আৰু কি আৰু আজি ভিডিঅ'টো এনেই পগলা নিচিনাকৈ যি টিকে কৈ ভিডিঅ'টো সমাপ্ত কৰি দিমগৈ আজি তো এনেকৈ আজি কি দেখাব পৰা নাই সেইটো একো নাজানো মানে জাষ্ট পগলা নিচিনা ভিডিঅ' বকি থাকিলোঁ কি বকিলোঁ সেইটো মই নিজে নাজানো তো মানে ভিডিঅ'টো হ'ল এনেকুৱা ধৰণৰ আৰু আজি কি বুলি কয় ফুলকবি গুটি নগজিলে কি কৰিব লাগে তো সেয়াই আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ গুড নাইট